Hi friends, মই Jigisha kashyapে মোৰ YouTube চেনেলৰ এইটো প্ৰথমটো ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। মই এজনী বেচেলৰ অফ ফাইন আৰ্টছৰ ছাত্ৰী আছিলো। গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট বশিষ্ঠৰ পৰা মই পাছ আউট কৰিছো আৰু মই বৰ্তমান আৰ্ট টিচাৰ হিচাপে জড়িত। মোৰ YouTube চেনেলৰ এইটো এটা প্ৰথম ব্লগ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি মোৰ প্ৰথমটো ব্লগত মই এটা ৰাজস্থানী ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো একচুৱেলি ৰাজস্থানত বনোৱা হয় বেছিকলি। মই ইয়াত কিছুমান মোৰ প্ৰচেছত মই কৰিছোঁ, কাৰণ আপোনালোকে ভিডিঅ'টো চালে গম পাব। যেতিয়া মই ফইল পেপাৰে ৰেপ কৰিছোঁ, সেই প্ৰচেছটো ৰাজস্থানত তেওঁলোকে বোকা মাটিৰে লেপ দিয়ে, তাৰপিছত মাটিৰ তলত গাঁত খান্দি আকৌ তাক বস্তা চস্তা দি পেক কৰি পিনে মাটিৰ তলত ৰাখে। তাৰ ওপৰত কয়লা যিবোৰ ৰঙা আঙুঠা বুলি কওঁ আমি, সেইবোৰ দিয়ে। তাৰপিছত সেইটো এটা হিট দি পিনে ৩-৪ ঘণ্টাৰ কাৰণে ৰাখি সেইটো বেক কৰি পেলাই। যিহেতু মই সেই প্ৰচেছটো কৰিব পৰা নাই, মই সেইকাৰণে সেইখিনি প্ৰচেছৰ পৰা মই মাইক্ৰৱেভত দিছোঁ। এইটো মই অলপমান মোৰ ধৰণে কৰিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। চিকেনৰ এই ইউনিক ৰেচিপিটো বনোৱাৰ আগতে প্ৰথমতে মই আদা নহৰুখিনি ভালকৈ পেষ্ট কৰি ল'লোঁ। কেঁচা জলকীয়া আৰু শুকান জলকীয়া পেষ্ট কৰি ল'ম। এতিয়া এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই চফা কৰি ল'লোঁ আৰু মাংসখিনিৰ পিচটো যিহেতু ডাঙৰ, মই কটাৰীৰে ইয়াত অলপ কাটি কাটি দিছোঁ যাতে মছলাখিনি খুব ভালকৈ সোমাই যায়। মছলাটো ৰেডি কৰিবলৈ প্ৰথমতে মই ইয়াত ঘি লৈছোঁ। মই ইয়াত ঘি 2 চামুচ ল'ম। হালধি ল'লোঁ। মই ইয়াত জলকীয়াৰ গুড়ি লৈছোঁ, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, আৰু মই ইয়াত দিম চিকেন মছলা আৰু নিমখ দিছোঁ। আৰু এই গোটেই মছলাখিনিত মই এতিয়া আদা নহৰু আৰু বটি লোৱা জলকীয়াখিনি এতিয়া মই এইখিনি ভালকৈ মিহলাই ল'ম। ভালকৈ অলপমান মই মিহল খোৱাৰ পিছত ইয়াত মই চেপি দিম নেমুৰ ৰস। নেমুৰ ৰসখিনি দি মছলাখিনি মই ভালকৈ হাতেৰে সানি লৈছোঁ। আৰু এই মছলাখিনি মই আপোনালোকক দেখুৱাৰ ধৰণেৰে মাংসটোত খুব ভালকৈ লগাই দিছোঁ, যাতে মাংসটোৰ চবফালে মছলাখিনি লাগি যায়। এতিয়া এয়া দেখিলে নহয়, মছলাখিনি মোৰ সানি লোৱা হৈ গ'ল। মই শুকান ৰুটি বনাই লৈছিলোঁ আগতেই। মই কলপাত পাৰি ল'লোঁ আৰু এই কলপাতৰ ওপৰত মই শুকান ৰুটিসমূহ দি দিছোঁ, যাতে ধুনীয়াকৈ গোটেইখিনি কভাৰ হৈ যায়, মানে মই মাংসখিনি দিব পৰা ধৰণেৰে। এতিয়া ৰুটিখিনি পাৰি হোৱাৰ পিছত ইয়াত মই 4খন ৰুটি দিছোঁ, আপোনালোকে দেখিছে। আৰু এই ৰুটিখিনি মই ধুনীয়াকৈ পাৰি ল'লোঁ আৰু ইয়াত এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দিলোঁ। আৰু মই মাংসখিনি মেৰিনেট কৰি ৰখা নাছিলোঁ, মই মেৰিনেট কৰিয়ে ইয়াত দি দিছোঁ। মাংসখিনিৰ ওপৰত মই কিছুমান পিঁয়াজৰ টুকুৰাবোৰ দি দিছোঁ আৰু লগতে গোটা নহৰু কিছুমানো দি দিছোঁ, আৰু মই কেঁচা জলকীয়াও দিলোঁ। আৰু ওপৰত এখন ৰুটি দি মই এইটো ভালকৈ বান্ধিবলৈ চেষ্টা কৰিছোঁ। ৰুটিৰে মেৰুৱাই লৈ এতিয়া মই কলপাতেৰে মেৰুৱাই দিম। মই এতিয়া ইয়াত সূতাৰে ভালকৈ বান্ধি ল'ম, যাতে মানে খোল খাই নাযায়। আৰু তাৰপিছত মই ইয়াত ফইল পেপাৰেৰে বহুত ভালকৈ বান্ধি ল'ম। মাইক্ৰৱেভৰ পৰা ওলোৱাৰ পিছত আমি অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া লাহে লাহে আমি এই ফইল পেপাৰৰ পেকেটটো খুলিলোঁ, এয়া সূতাডাল এৰুৱালোঁ। আৰু ফইল পেপাৰটো খোলাৰ লগে লগে মানে মাংসৰ লগত কলপাতৰ যিটো গোন্ধ খুবেই ধুনীয়া। আৰু এতিয়া এয়া আপোনালোকে দেখিছে, কলপাতবোৰ এৰুৱাৰ পিছত এয়া আমাৰ ৰুটিবোৰ আমি লাহে লাহে এৰুৱাইছোঁ। আৰু ৰুটিখিনিতো মাংসৰ মছলাখিনি খুব ধুনীয়াকৈ লাগি গৈছে। এতিয়া আমি লাহে লাহে চামুচেৰে উলিয়াই থালত আমি দিছোঁ।
এয়া এপিচ মাংস দিলোঁ আৰু লগতে এখন ৰুটিৰ লগত আমি এতিয়া আমি খাম আৰু আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব আৰু খাই কেনেকুৱা পায় নিশ্চয়কৈ জনাব। আপোনালোকে ৰেচিপিটো চালে জনাব ৰেচিপিটো চাই কেনেকুৱা পালে আৰু সঁচাকৈ বহুত খাবলৈ টেষ্টি হৈছিলে কাৰণ এই মাংসত যিখিনি মই মছলা এড কৰিছিলোঁ তাৰপিছত যেতিয়া মই ৰুটি মেৰিয়াইছিলোঁ যেতিয়া মই সেইটো পেকটো খুলিলোঁ আৰু যেতিয়া মানে মই টেষ্ট কৰিছোঁ সঁচাকৈ মাংসটোতো খুব টেষ্টি হৈছে আৰু যিখিনি ৰুটি আছিলে সেই মাংসৰ ৰস আৰু মছলাৰ যিখিনি ফ্লেভাৰ সেই ৰুটিখনলৈ কনভাৰ্ট হৈছে সেইটো সঁচাকৈ খুব টেষ্টি আছিলে মানে মাংসটো টেষ্টিয়ে কিন্তু সেই ৰুটিখনৰো এটা বেলেগেই ধৰণৰ টেষ্ট আছিলে। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো এপ্লাই কৰিব আৰু খাইনো কেনেকুৱা পালে জনাব আৰু আপোনালোকেও যদি তেনেকুৱা ধৰণে কিবা ৰেচিপি বনাইছে তেনেহ'লে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটো চাই আপোনালোকে কেনেকুৱা পালে সেইটো জনাব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আগলৈও আকৌ আপোনালোকক লগ পাই থাকিম নতুন নতুন ব্লগৰ সৈতে আৰু এইখিনিতে মোৰ ব্লগটো সামৰিলোঁ। বহুত বহুত থেংকছ।